কবিতার শিরোনাম মা 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 কবি আব্দুল রব আহমেদ আবৃত্তিকার মানবজ্যোতি সপোনৰ পাছে পাছে দৌৰি মই ভাগৰি পৰিছোঁ মা। এতিয়া মাথো তোমাৰ আঁচলৰ ছাট খন্তেক সময় জিৰণি ল'বলৈ দিয়া মা। তোমাৰ মুখখনৰ ফালে দেখা পাওঁ মই বিচাৰি ফুৰা পৃথিৱীখন। তোমাৰ দুচকুত আকাশত আছে মই বিচৰা মৰম জাক। মা মা, তোমাৰ চৰণৰ তলতেই আছে মই বিচৰা শৰৎখনি। মা, মই ভাগ কৰি পৰিছোঁ মা সুখ বিচাৰি। আজি মোৰ সকলো শূন্যতা মা। মা, তুমি ঘৰখনত নাথাকিলে একেবাৰে অচল হৈ পৰোঁ মা। মাবিহীন জীৱন পাৰ কৰা মোৰ বাবে বহুত যন্ত্ৰণা হৈ পৰিছে মা। মা, মই যেতিয়া মেডিকেলত ডিউটি কৰি ঘৰলৈ যাওঁ তুমি নথকা বেদনাই মোক বহুত যন্ত্ৰণা দিয়ে মা। তুমি ক'ত গ'লা মা মোক অকলশৰীয়া কৰি? তুমিবিহীন মোৰ আপোনজনী কোনোৱেই নাই মা। লগৰ বন্ধুসকলে যেতিয়া মা বুলি মাতে বিশ্বাস কৰা মা, বুকুখনে বৰকৈ কান্দি উঠে। মা, তুমি অচিন দেশত সুখী হৈ আছা ন? মা, মই নিজকে বহুত অকলশৰীয়া যেন অনুভৱ কৰিছোঁ মা। মোক আঙুলি বুলাই দিয়া না চুলিৰ মাজেৰে। মোক আকৌ শুনোৱাচোন পৰিৱেশৰ সেই কাহিনীবোৰ। 22 বছৰ বয়সত মই শুনিছিলোঁ মোক তুমি জন্ম দিয়াৰ 5 মিনিটৰ পিছতেই তুমি মোক এৰি গুচি গ'লা। এতিয়া তোমাক বিচাৰি মই ভাগৰি পৰিছোঁ মা, ভাগৰি পৰিছোঁ।